ৱেলকাম টু আৰোহণ আনকাট। এয়া ডক্টৰ সীমা বৰাৰ পৃথিৱীৰ চকুলো ৫ম খণ্ড। ৰীমাই পদূলিমুখত গাড়ীৰ শব্দ শুনি ৰুমৰ সৰু খিৰিকীখনেদি ভুমুকিয়াই চালে। বগা ৰঙৰ গাড়ীখন দেখিয়েই তাই চিনি পালে। গাড়ীৰ ভিতৰৰ পৰা নামি অহা মানুহজনো তাইৰ পুৰণি চিনাকি, কিন্তু কোনোদিনে সন্মুখত ৰৈ কথা পাতি নোপোৱা মানুহজন হঠাৎ সিহঁতৰ ঘৰলৈ অহাত ৰীমাৰ ভৰিৰ পৰা মূৰলৈকে কঁপনি উঠিল। তাই বাহিৰলৈ গৈ প্ৰণয়ক মাত দিলেগৈ, ভিতৰলৈ আহক। ৰীমাই প্লাষ্টিকৰ চকী এখন হাতেৰে মোহাৰি প্ৰণয়লৈ আগবঢ়াই দিলে। প্ৰণয়ে চকীখন অলপ আগলৈ আনি বহিলে আৰু ইফালে সিফালে চকু ঘূৰালে। একেটা কোঠাতে এফালে চকী ৩খন আৰু সৰু টেবুল এখন, আনফালে এখন সৰু বিচনা। বিচনাখনৰ কাষতে দেউতাকৰ জীৱনৰ সংগী হুইল চেয়াৰখন। বিচনাত শুই থকা ৰীমাৰ দেউতাকলৈ অলপ সময় চাই প্ৰণয়ে ৰীমাক সুধিলে, দেউতাৰা টোপনি গ'ল নেকি? টোপনি গ'ল? ৰ'ব, মই মাতি দিছোঁ। নালাগে, শুবলৈ দিয়া। তোমাৰ মা ক'লৈ গ'ল? মা মৌজাদাৰ বৰদেউতাৰ ঘৰলৈ গৈছে। কিমান সময়ত আহিব তুমি জানা নেকি? নাজানো নহয়, মা ৰাতিপুৱাই গৈছে। আজি মৌজাদাৰ বৰদেউতাৰ ঘৰত ধানৰ মৰণা মাৰিব। আহোঁতে আপোনালোকৰ ঘৰত সোমাই অহাৰ কথা কৈছিল। অহ, হয় নেকি? তোমাৰ মা চাগৈ এতিয়া আমাৰ ঘৰত মোলৈ অপেক্ষা কৰি আছে। মই আকৌ নিজে এপাক সোমাই দৰৱকেইটা দি দেউতাৰ আৰু খবৰ এটা লৈ যাম বুলিহে ভাবিলোঁ। তোমাৰ মাৰ লগতো কথা কেইটামান পাতিবলগীয়া আছিলে। আপুনি অকণমান বহকচোন, মই খুৰাৰ ল'ৰাটো পঠিয়াই মাক মতাই আনো। মৌজাদাৰ বৰদেউতাৰ ঘৰত আছে যদি আকৌ আপোনালোকৰ ঘৰলৈ নগ'লেও হ'ব। নালাগে, মই নিজে যাওঁ, ৰ'বা। মৌজাদাৰৰ ঘৰত খবৰ এটা কৰি চাম। যদি তাত নাপাওঁ নিশ্চয় ৰাস্তাতে লগ পাম। তুমি এই দৰৱকেইটা ৰাখা। প্ৰণয়ে হাতত লৈ থকা দৰৱৰ সৰু টোপোলাটো ৰীমালৈ আগবঢ়াই দিলে। ৰীমাই হাতখন আগবঢ়াই দিওঁতে প্ৰণয়ৰ হাতত স্পৰ্শ হ'ল। ৰীমাৰ কপাহৰ দৰে কোমল হাতখন প্ৰণয়ে ৰীমাৰ চকুলৈ চাই থাকিল। কিন্তু ৰীমাই দৰৱকেইটা দেউতাকৰ বিচনাৰ কাষত থকা সৰু টেবুলখনত থৈ প্ৰণয়ক ক'লে, অকণমান বহক, একাপ চাহ খাই যাওক। আপুনি চাগে অফিচৰ পৰা বাহিৰে আহিছে। আজি নালাগে, মই কাইলৈ আকৌ আহিম। তোমাৰ মাক ঘৰতে থাকিবলৈ ক'বাচোন। ক'ৰবালৈ গ'লেও পাৰে যদি অকণমান সোনকালে আহিবলৈ ক'বা। মই মাক ক'ম বাৰু, দৰৱৰ পইচাখিনি মায়ে দিব, আপুনি বেয়া নাপাব। ৰীমা, দৰৱৰ পইচা বিচাৰি মই তোমালোকৰ ঘৰলৈ অহা নাই। আহিছোঁ বেলেগ এটা কথাৰ বাবেহে। মই কাইলৈ আহিম, এতিয়া যাওঁ, নহ'লে তোমাৰ মায়ে মোলৈ ৰৈ থাকিব। প্ৰণয়ৰ কথাত ৰীমাই কেৱল মূৰ দুপিয়ালে। লাজুকী লতাৰ দৰে জয় পৰি যোৱা ৰীমাৰ মুখখনলৈ আকৌ এবাৰ চালে প্ৰণয়ে। পূৰ্ণিমাৰ জোনটোৰ দৰে উজ্জ্বল তাইৰ মুখখনিত এচমকা কলীয়া ডাৱৰে যেন আৱৰি ধৰিছে। জোনাকবিহীন জোনটোৰ দৃশ্য এবাৰ কল্পনা কৰিলে প্ৰণয়ে। ৰীমাৰ দৰে এজনী ছোৱালী সিহঁতৰ ঘৰত যদি থাকিলেহেঁতেন, কিমান যে মৰম কৰিলেহেঁতেন, জোনৰ পোহৰত জিলিকি থাকিলেহেঁতেন তাইৰ মুখৰ হাঁহি। প্ৰণয় বহাৰ পৰা উঠি গাড়ীলৈ যাওঁতে ৰীমাৰ কথাকে ভাবি গ'ল, কিন্তু সি ৰীমাৰ পঢ়া শুনাৰ বিষয়ে সুধিম বুলি একোকে সুধিবলৈ নাপালে। সিহঁতৰ ঘৰখনৰ অৱস্থাটো দেখিয়েই তাৰ মনৰ সকলো কথা আহুল লাগিল। মনটো সেমেকি উঠিছিল প্ৰণয়ৰ। কিমান দুখত যে সিহঁতৰ পৰিয়ালটোৱে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে সেয়া কল্পনাও কৰিব নোৱাৰি। এই পৃথিৱীত ৰীমাহঁতৰ দৰে কত দৰিদ্ৰতাত জীৱন কটোৱা মানুহ আছে। এটি দীঘলীয়া হুমুনিয়া এৰিলে প্ৰণয়ে। দেখা যাওক কি কৰিব পৰা যায়। গাড়ীত উঠিয়েই প্ৰণয়ে গতিবেগ বঢ়াই দিলে, কাৰণ সি ৰীমাৰ মাকক ৰাস্তাতে লগ কৰিব। সিহঁতৰ ঘৰলৈ গ'লে মাক দেউতাকৰ সন্মুখত একো কথাই মুখ খুলি পাতিব নোৱাৰিব। আনকি দৰৱখিনি যে ঘৰত সোমাই দি আহিছে সেই কথাও মাকৰ আগত ক'ব খোজা নাই প্ৰণয়ে। নিজৰ মাক দেউতাক হ'লেও প্ৰণয়ে বুজি পায় তেওঁলোকৰ মনৰ কথাবোৰ। এনেও টকা পইচাৰ অভাৱত নথকা মানুহবোৰে অভাৱী মানুহবোৰৰ কষ্ট নুবুজে। খাবলৈ নোৱাৰিলে পেলাই দিব, পিন্ধিব নোৱাৰিলে সাঁচি থ'ব, তথাপিও কাকো দান দিব নোখোজে তাৰ মাক দেউতাকে। এই স্বভাৱ গৰিষ্ঠ সংখ্যক ধনী মানুহৰ আছে। বিলাতী কুকুৰ কিনি আনিব, ৰখীয়া এটাও নিয়োগ কৰিব, সন্তানৰ দৰে লালন পালন কৰিব, ৰাতিপুৱা গধূলি ফুৰাবলৈ নিব। এয়া আজিকালিৰ মানুহৰ আভিজ্যতাৰ লক্ষণ। বিলাতী কুকুৰ পুহি নিজকে ধনী বুলি প্ৰমাণ কৰা ঠিকেই, কিন্তু কুকুৰটোক আনৰ পদূলিত শৌচ পেচাব কৰিবলৈ নিয়ে, নাইবা ৰাস্তাৰ মানুহ খোজ কাঢ়িব নোৱাৰা অৱস্থাত কৰে। এই ধৰণৰ মানুহে কাৰোবাক সহায় কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিব বুলি প্ৰণয়ৰ মনে নধৰে। এনে শ্ৰেণীৰ মানুহে ঘৰলৈ ভিক্ষাৰী আহিব বুলি গেটত কুকুৰৰ পৰা সাৱধান বুলি লিখি ৰাখে। এনেধৰণৰ গোহাৰি থকা ঘৰবোৰত 4ঠেঙীয়া কুকুৰ থাকে নে 2ঠেঙীয়াবিধ থাকে অদৃশ্যজনাইহে জানিব। অৱশ্যে মাক দেউতাকৰ সম্পূৰ্ণ ওলোটা স্বভাৱ প্ৰণয়ৰ।
সি নিজে নাখায়ো আনক খুৱাই ভাল পায়, নিজে কষ্টত থাকি আনক সহায় কৰি ভাল পায়। জীয়াই থকা দিনকেইটা নিজকে ধনে ধানে ধনী বুলি গৌৰৱ কৰি সমাজৰ পৰা বিচ্ছিন্ন হোৱাতকৈ সমাজৰ এজন হৈ থাকিব পাৰিলেহে ভাল। প্ৰণয়ে সমাজৰ এজন হৈহে থাকিব বিচাৰে। জীয়াই থাকিবলৈ মানুহক বৰ বেছি ধন সম্পদ নালাগে, চাকৰি এটা আছে, চলি যাব পাৰিব। দুৰ্নীতিৰ বোকাত লুতুৰ পুতুৰ হ'বলৈ নিবিচাৰে, সৎ পথত থাকিব, সদায় যোগাত্মক ধ্যান ধাৰণাৰ জীৱন কটাবলৈ বিচাৰে। মৌজাদাৰৰ পদূলিত গাড়ী ৰখাই প্ৰণয়ে দুবাৰমান হৰ্ণটো বজালে। গাড়ীৰ মাত শুনি সৰু ল'ৰা এটা পদূলিলৈ ওলাই আহিল। গাড়ীৰ গ্লাছখন খুলি প্ৰণয়ে ল'ৰাটোক সুধিলে, ভাইটি, ইয়াত বাৰু মহিলা এগৰাকীয়ে কাম কৰি আছে নেকি? আপুনি পদুমী পেহীৰ কথা কৈছে নেকি? হয় হয়, তেখেত ইয়াতে আছে নেকি? আহিছিল, কিন্তু এতিয়া নাই, তেখেত গ'লগৈ, কিবা জৰুৰী কাম আছে বুলি বেগাবেগিকৈ গ'লগৈ। হয় নেকি? পিছে কিমান সময় হ'ল জানানে? এইমাত্ৰ ওলাই গৈছেহে। ঠিক আছে দিয়া, মই যাওঁ। এইবাৰ প্ৰণয়ে গাড়ীৰ গতিবেগ আৰু বঢ়াই দিলে। কিছুদূৰ যোৱাৰ পিছতেই প্ৰণয়ে দেখা পালে ৰীমাৰ মাকক। লাহে লাহে গাড়ীৰ ব্ৰেক মাৰি এসময়ৰ ৰীমাৰ মাকৰ কাষতে গাড়ীখন ৰখাই প্ৰণয়ে গাড়ীৰ পৰা নামি আহিল। প্ৰণয়ক দেখি ৰীমাৰ মাকে ভালেই পালে। অন্ততঃ ইমান দূৰ খোজকাঢ়ি নোযোৱাতকৈয়ে হ'ব। এনেও দিনটো মৰণাত লাগি লাগি ভাগৰুৱা হৈ পৰিছে মানুহজনী। মৰণাত লাগি থাকিলে যিকোনো মানুহৰ গাত চিটচিটনি উঠে, শৰীৰত খজুৱতিও ধৰে। যিমান পাৰি সিমান সোনকালে গা ধুই আন কাপোৰ এসাঁজ নিপিন্ধালৈকে ভাল নালাগে। সেয়েহে ৰীমাৰ মাকে খৰখেদা কৰিছে, সোনকালে ঘৰলৈ যাব পাৰিলে তেওঁৰ ভাল লাগিব। হাজাৰ দুখে বেৰি থাকিলেও ঘৰখনেই একমাত্ৰ নিৰাপদ ঠাই, ঘৰখনতেই স্বৰ্গীয় সুখ পোৱা যায়। মই তোমালোকৰ ঘৰলৈকে যাবলৈ আহিছিলোঁ প্ৰণয়। মই গম পাইছোঁ খুৰীদেউ, আপুনি আনিবলৈ দিয়া দৰৱকেইটা আনি মই ঘৰত দি আহিছোঁ। তুমি আমাৰ ঘৰলৈ গৈছিলা? মই আপোনালোকৰ ঘৰলৈ যাব নাপায় নেকি? নহয় মানে একো নহয়, মানে হ'ব নোৱাৰে। মোৰ আপোনাৰ লগত কথা আছে। কাইলৈ আবেলি মই আকৌ আপোনালোকৰ ঘৰলৈ যাম, আপুনি ঘৰতে থাকিব। যাবা, কিন্তু আজি আমাৰ মাজনীক লগ পালানে নাই? চাহ তাহ একাপ দিলেনে বাৰু? চাহ কৰিবলৈ গৈছিল, মইহে নাখাওঁ বুলি ক'লোঁ। আপোনাক লগ নাপাওঁ বুলি ভাবি সোনকালে গুচি আহিলোঁ। আপুনি মৌজাদাৰৰ ঘৰত থকা বুলি জানিব পাৰি মইহে খৰখেদা লগালোঁ। দিনটো কষ্ট কৰি ঘৰলৈ অহাৰ সলনি মোক বিচাৰি আমাৰ ঘৰলৈ ইমানখিনি দূৰ খোজকাঢ়ি যোৱাটো মই নিবিচাৰোঁ। বাৰু এতিয়া কোৱাচোন, দৰৱকেইটা পালানে? কিমান টকা হ'ল? ৰীমাৰ মাকে চাদৰৰ আগৰ গাঁঠিটো খুলি পইচাকেইটা উলিয়াই ল'লে প্ৰণয়ক দিবলৈ। খুৰীদেউ, দৰৱ আটাইকেইটা পালোঁ, কিন্তু আপুনি পইচাৰ কথা চিন্তা কৰিব নালাগে। কিন্তু কিয় প্ৰণয়? মোৰ হাতত পইচা আছে নহয়। আপোনাৰ হাতত পইচা আছে বুলি জানিছোঁ, কিন্তু মইহে দৰৱৰ পইচাকেইটা নলওঁ, কাৰণ খুৰা সুস্থ হৈ উঠাটো ময়ো কামনা কৰোঁ। খুৰাৰ বাবে, ৰীমাৰ বাবে আপুনি কিমান কষ্ট কৰিছে সেয়া মই অনুভৱ কৰিছোঁ। এতিয়া আপুনি ঘৰলৈ যাওক, মই কাইলৈ আপোনাৰ লগত কথা পাতিম। প্ৰণয়ৰ কথামতেই পদুমী ঘৰলৈ উভতিল। প্ৰণয়ো গাড়ী লৈ ঘৰ মোৱা হ'ল। এজাক শান্ত চৰাই অশান্ত হৈ প্ৰণয়ৰ মূৰৰ ওপৰেদি উৰি গ'ল।